মনৰ সপোন সকলোৰে এটি আশা থাকে জীৱনত কিবা এটা কৰিম বুলি, কিন্তু সকলোৰে আশা পূৰণ নহয়, কিছুমানৰ আধৰুৱা হৈ ৰয়। আৰু তেনেকৈ এটা কাহিনী লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহকচোন কাহিনীটো উপভোগ কৰোঁ। বাবা প্ৰিয়ম হৈছেনে তোৰ? খুৰা হৈছে, মোৰ গৈছোঁ আৰু তুমি ভাতকেইটা বাঢ়াচোন, পালোগৈ আৰু মই। মোৰ ভাত বহা অকল সোনকালে আহা, আকৌ দেৰি হ'ব নহ'লে তোমাৰ। ক'তা ভাত দিয়া? এয়া লোৱা। এইবচোন সুদা দাইলেচোন। এতিয়া দাইলেৰে খোৱাচোন, ৰাতিলৈ মাংস অলপ আনিম বাৰু। আজি ৰাতি মাংস আনিবা, নহ'লে মই ভাতেই নাখাওঁ। হ'ব, এতিয়া কথা পাতি সময় নষ্ট কৰিব নালাগে। খোৱা আৰু যোৱা দেৰি হ'ব নহ'লে তোমাৰ। হ'ব দিয়া বাৰু। ঐ তহঁতি যে আমাক এৰি থৈ আহিলি। আৰু অলপ কথা পাতিবি ল'ৰাবোৰৰ লগত। সেইকেইটা মোৰ লগৰহে। কালিলৈকে প্ৰিয়ম আৰু মই তোৰ লগৰ আছিলোঁ, আকৌ সেইকেইটা ক'ৰ পৰা আহিলে? লগৰ আৰু তহঁতি যেনেকুৱা তাহাঁতিও তেনেকুৱাহে। পিছে প্ৰিয়ম, আজিয়ে তুমি নিমাতী কইনাৰ দৰে হৈ আছা। নাই একো নাই, পিছে এওঁ কোন? চৰি, এয়া মোৰ ফ্ৰেণ্ড পূজা। আৰু পূজা, এয়া প্ৰিয়ম আৰু নিবিৰ। হাই। হেল্ল'। আগতে আমি তিনিটাহে আছিলোঁ, এতিয়া 4টা হ'লোঁ। তাৰ কাৰণে পাৰ্টি এটা হৈ যাওক নেকি? কথাটো ভাল হ'ব। কাইলৈতো ছানডে'। পূজা, তোৰ কিবা অসুবিধা আছে নেকি? নাই, একো অসুবিধা নাই। আৰু প্ৰিয়ম তোমাৰ? ইটো পাৰ্টি বুলি ক'লে ভালহে পায়। পিছে কথাটো মই প্ৰিয়মকহে সুধিছিলোঁ। প্ৰিয়ম তুমি কোৱা। নাই, একো অসুবিধা নাই। অ'কে, তেনেহ'লে কাইলৈ পাৰ্টিটো হৈ যাওক। হ'ব, তোমালোকে যোৱা, আমি গৈ আছোঁ। ঠিক আছে। কোনে ৰাতিপুৱা ফোন কৰিছে? হেল্ল'। পাহৰিছিলোঁ বে, চৰি। উঠিলোঁ। পাইছোঁগৈ মই। আবে পাৰ্টি আছে বে, পাহৰিছিলোঁ। পাৰ্টি মেইন। দাঙিছোঁ ৰ'বা। ক'ত যাওঁ ৰাতিপুৱাই? এই লগৰ এটাৰ লগত অলপ ফুৰি আহোঁগৈ। গৈছ যদি যা, সোনকালে আহিবি কিন্তু। বাৰু হ'ব দিয়া, আহিম বাৰু সোনকালে। হেল্ল'। পাইছোঁগৈ হ'ব দে, গ'লোঁ। পালোগৈ। কিবা এটা খাই যা আকৌ। নালাগে, মই পাছত খাম। ল'ৰাটা যে একোৱে নাখালে। প্ৰিয়া আহিলা? চৰি দেই, অলপ আহি পোৱাত দেৰি হ'ল মানে। পিছে পূজা নাই অহা নি? আহিয়ে যে পোনে পূজাৰ নাম। নাই, এনেই সুধিছোঁ আৰু। সৰুজনী পূজা আহিছে নি? পূজা আহিলি? আহিলোঁ। হ'ব, এতিয়া যাওঁ বোলা। যাওঁ বোলা। ব'লা। শুনা না, মোকো কোনোবাই ফটোকপি মাৰি দিয়াচোন। ময়ে মাৰি দিছোঁ দিয়া। আহা। আজি কিন্তু পাৰ্টি কৰি মজা লাগিলে দেই। আজি বহুত ভাল লাগিলে, বহুত দিনৰ মূৰত ওলাই আহিলোঁ যে। তোৰতো ভাল লাগিবই, কাৰণ তই খাওঁ কৰি থাক যে। হ'ব দে, মোতকৈ তই আজি বেছিহে খালি নেকি? তোৰ দৰে খাই মই মৰিলেহে হ'ব, ৰাহু। কি তই মোক ৰাহু কলি? হ'ব দিয়াচোন, তোমালোকেনো কি কাজিয়া লাগি আছা কুকুৰ মেকুৰীৰ দৰে ৰাস্তাখনত? যাওঁ ব'লা এতিয়া। এইহে মোৰ লগত লাগি আছে। তইহে। হ'ব দিয়া, যাওঁ ব'লা এতিয়া। হ'ব দিয়া, যাওঁ ব'লা এতিয়া। কিনো কাজিয়া লাগি থাকে আৰু, ব'লা। হয় দেই। তাই নাম্বাৰটো ল'বলৈ নহ'ল নহয়। প্ৰিয়াকে কল এটা কৰি চাওঁ। হেল্ল' প্ৰিয়া, কি কৰিছা? ময়ো আছোঁ এনেই। শুনাচোন, এই পূজাৰ নাম্বাৰটো দিবা নি বাৰু? নাই, লাগে নি আৰু, কথা পাতিম কিনো।
অঁ হ'ব দিয়া, হোৱাটছআপত দি দিবা। মেছেজ এটাকে কৰি চাওঁ। হাই, কি কয় বা এতিয়া, ৰিপ্লাই দিয়ে বা নিদিয়ে। হাবি ৰিপ্লাই কৰিছে বে, ইয়ে মজা। কি কৰিছা? আছো, তুমি? ময়ো আছোঁ এনেই। ফোন কৰিব পাৰি নি বাৰু? কৰা। অ'কে, কৰিছোঁ ৰ'বা। হেল্ল' পূজা। অঁ কি কৰিছা? মই এনেই আছোঁ। মানে তোমাৰ লগত কথা এটা আছিলে। মানে পূজা, মই তোমাক ভাল পাই পেলাইছোঁ। আই লাভ ইউ। কি? এনেকৈ প্ৰপ'জ কৰে নেকি মোবাইলত? তুমি যদি ল'ৰা হয় মোৰ মুখৰ আগত প্ৰপ'জ কৰিবা। অ'কে বাই। হেল্ল'। আবে এতিয়া মানে মুখৰ আগত প্ৰপ'জ কৰিব লাগিবই মানে। বাদ দে, যি হ'ব হ'ব, প্ৰপ'জ কৰি দিম, কেইটান কথাটো। ঐ প্ৰিয়া, শুন আকৌ। ক। কালি মোক প্ৰিয়মে ফোনত প্ৰপ'জ কৰিছিলে নহয়। কি, তই একচেপ্ট কৰিলি নেকি? নাই কৰা, আজি তাক মই মুখৰ আগত মাতিছোঁ প্ৰপ'জ কৰিবলৈ। যদি কৰে একচেপ্ট কৰিবি নেকি? কৰিম কাৰণেতো মাতিছোঁ, আচলতে ময়ো তাক ভাল পাওঁ। বাহ, তোৰ বয়ফ্ৰেণ্ডৰ কিন্তু আয়ুসটো বহুত দীঘল দেই, নাম লওঁতেই ওলাইছেহি। হয়তো চা। হ'ব দে, তাৰ ফালে চাই নাথাকিবি। আবে কি ক'ম বে, ভয় লাগিছে মোৰ। কৃষ্ণ বচাবা আৰু দেই, ভয় ভয় ভয়। সাহস মেইন। অঁ প্ৰিয়া, আহিলা? আহিলোঁ। পিছে তোমালোকৰ কথাটো শুনি ভাল লাগিলে দেই। অঁ পূজা, তুমি যে কালি মুখৰ আগত প্ৰপ'জ কৰিবলৈ কৈছিলা যে, আই লাভ ইউ। আই লাভ ইউ টু। এয়াহে ডেকা ল'ৰা। পিছে তোমালোকৰ প্ৰেম জনমে জনমে নে গৰমে গৰমে? আমাৰ প্ৰেম জনমে জনমে নহয়, গৰমে গৰমে নহয়, আমাৰ প্ৰেম মৰমে স্নেহে ন প্ৰিয়। হয় বাইদেউ, এতিয়া যাওঁ ব'লক। ব'লা। শুনা না, তুমি মোক কিমান ভাল পোৱা? নিজতকৈ বেছি। হয়নে? উম। এনেকৈয়ে পূজা আৰু প্ৰিয়মৰ প্ৰেম আগবাঢ়ি গৈছিল। কিন্তু প্ৰিয়া, কোনফালে যোৱা? এনেই অলপ ফুৰি আহোঁগৈ। পিছে তোমাৰ লগৰজনৰ লগত চিনাকি কৰি নিদিয়া নি? এয়া মোৰ বেষ্ট ফ্ৰেণ্ড পূজা, আৰু এয়া সৌৰভ। হাই। হেল্ল'। পিছে চিনাকি হ'লে যে নাম্বাৰটো নিদিয়া নি? লোৱা, 60888168। তইনো তাক নাম্বাৰটো কিয় দিব লাগে? হ'ব দে, লগৰ হিচাপতহে কথা পাতিম। তথাপিও আৰু ভাই, মালটো কিন্তু কেলা আলচি আছিলে দেই। তই পাৰিলে পটাই ল, গম পাইছ না, পটাই ল। আৰে ভাই, পটাবৰ কাৰণে নাম্বাৰটো লৈছোঁ ন, কিবা এনেই ল'ম নি? পটাব লাগিব ৰ। পটাই ল'বি। তহঁতৰে ন, আমাৰ কালা বলা হৈ মৰিবলৈ আছিলে। যা বল এতিয়া, কালা বলা ভাত খাই মৰিম আৰু। ইমান টেনশ্যন নলবি, তোলৈ কিবা এটা হ'ব। কি টেনশ্যন নলবি, কালা মাল চাল নাই, চিম্পুল এইবোৰ। ধুত চালা, এইবোৰ জীৱন নি আৰু কালা। হ'ব দে, ইমান দুখ নকৰিবি। ভাই, আজি মালটোলৈ কল এটা কৰোঁ নি? কালা ক, বহুত দিন কোৱা নাই। হেল্ল'। চিনি পাইছা নাই? হেল্ল'। চিনি পাইছোঁ, তুমি সৌৰভ নহয় জানো? বা, আজি ইমান পতককৈ চিনি পালা?
হ'ব দিয়া, অলপ পাছত ফোন কৰি আছোঁ। এতিয়া হ'ব দিয়া। হ'ব, পাছত কল কৰিবা। ভাই হ'ব থকালা আজি পাৰ্টিটো হ'ব নে কি পিছে? কি খাবি ক পাৰ্টিত? মাল 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 মেইন মালে খাবি বেলেগ দেখা মাল খাবি মাল আৰু কি? হেল্ল' পূজা, তোমাৰ লগত মোৰ কথা এটা আছিল। মানে কথাটো কওঁ জানো? মানে মই তোমাক ভাল পাই পেলাইছোঁ। কি তুমি মোক ভাল পোৱা? ভালটো মই তোমাকো পাওঁ। কি সঁচানে? লগ কৰিব পাৰি নেকি? হ'ব দিয়া। অঁ এতিয়া হ'ব দিয়া। ঐ প্ৰিয়ম, সিজনী পূজা কাৰ লগত এইটো? জানো চাওঁগৈ বলচোন। বৈচোন। কোন বে আৰু? নিশ্চয় কোনোবা দাদা বা লগৰে হ'ব পাৰে দেই। জানো দেই গম নাপাওঁ আৰু বলচোন বাৰু। বৈচোন। আগতে ফোনতহে কথা পাতোঁ, আজি ওচৰতে পাইছোঁ। তোমাক খবৰ কোৱা হওঁ বাৰু। মোৰ খবৰ ভালেই, তোমাৰ? মোৰো ভালেই বাৰু। সৌৰভ, তুমি ফ্ৰী আছা নেকি? অঁ মই এতিয়া ফ্ৰী আছোঁ। তেনেহ'লে জাৰ্ণি কৰিব পাৰি ন? পাৰি পাৰি। ব'লা তেতিয়াহ'লে। ব'লা। পূজা এয়া কোন হয়? নিশ্চয় দাদা বা লগৰ হ'ব পাৰে। নহয়, ই মোৰ বয়ফ্ৰেণ্ড হয়। কি এইবোৰ কি কৈছা তুমি? মানে কি এইবোৰ ধেমালি কৰি আছা ন তুমি? আৰে ব্ৰ বাদ দিয়া না, আজিকালি কথাহে, বেলেগ এজনী পটাই লোৱা। তুমি প্ৰেমৰ কথা নুবুজিব পাৰা, মই বুজো ন। মই জানো প্ৰেম মানে কি। পূজা তুমি এইবোৰ মোৰ লগত কি কৰি আছা মানে? প্লিজ আঁতৰি দিয়া, মই তোমাৰ লগত আৰু ৰিলেশ্যনত থাকিব নোৱাৰোঁ। আৰে কি মানে কি হৈছে এইবোৰ? তুমি কিয় এনেকুৱা কৰি আছা? চাওঁ আঁতৰি দিয়া। আৰে কি মানে এইবোৰ কি কৰি আছা তুমি? বাদ দিয়া পূজা, যাওঁগৈ ব'লা। ব'লা। আৰে ব'ল এইবোৰ কথা ভাবি নাথাকিব, বৈ। ব্ৰো তাই এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ ব্ৰো। তাই এদিন পস্তাব ব্ৰো। কিনো কবি আৰু, তাইতো বেলেগ ল'ৰা পাই গ'ল, সেইকাৰণে তোক এৰি দিলে। চাবি এদিন তাইও তোৰ ভৰিত পৰিবহি। হয় ব্ৰো, পৰিব। প্ৰিয়ম ইমান দেৰিলৈকে অহা নাই, ক'ত গ'ল বা, কি কৰিছে? খুৰা প্ৰিয়ম, তই ক'ত গৈছিলি? ক'ৰবাত দুখ চুখ পালি নেকি? খুৰা মানে মই ছোৱালীজনী ভাল পাইছিলোঁ খুৰা। তাই আজি মোক বেলেগ ল'ৰা এটা পাই এৰি থৈ গুচি গ'ল খুৰা। দুখ নকৰিবি, এনেকুৱা দিন আহে আৰু। তই মানে এইবোৰ মনে মনে কৰি আছ। ইমান কষ্টৰে তোক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, তই এইবোৰ কৰি আছ। এইবোৰ কথা বাদ দে, তই ভালদৰে পঢ়াত মন দে। হ'ব এতিয়া নাকান্দিবি, দুখ নকৰিবি। হ'ব খুৰা, আজিৰ পৰা মই এইবোৰ ছোৱালীৰ কথা চিন্তা নকৰোঁ আৰু। ভালদৰে পঢ়াত মন দে, হ'ব দুখ খুৰা, নকৰিবি, হ'ব। নাকান্দিবি আৰু। হ'ব। ঐ ব্ৰো কি কৰিছ? এয়া এনে বহি আছোঁ। অঁ মোৰ চাকৰি হ'ল নহয়। কি তোৰ চাকৰি হ'ল? অঁ মজা, কি পাৰ্টিত খোৱাবি নেকি? ব'ল ব'ল ব'ল। বৈ। হেল্ল' পূজা, মই তোমাৰ ফোনটোলৈকে বাট চাই আছিলোঁ। মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিম। মানে মোৰ বিয়া ঠিক হৈছে। কি? তুমি এইবোৰ কি কৈছা? নাই, তুমি মোৰ লগত এনেকুৱা কৰিব নোৱাৰা। হ'ব দিয়া, এতিয়া বাই। হেল্ল'। মই প্ৰিয়মৰ লগত কিয় এনেকুৱা কৰিছিলোঁ? মই তাক আকৌ ক্ষমা খুজিমগৈ। প্ৰিয়ম প্লিজ মোক ক্ষমা কৰি দিয়া। চাওঁ আঁতৰি দিয়া, মই তোমাক চিনি নাপাওঁ, আঁতৰি দিয়া। প্লিজ প্ৰিয়ম মোক ক্ষমা কৰি দিয়া। আঁতৰি দিয়া না বে। মই ইমান ডাঙৰ ভুল কাম কৰিলোঁ ন, তুমি মোক ক্ষমা কৰি দিব নোৱাৰা? আঁতৰি দিয়া না। প্লিজ প্ৰিয়ম মোক ক্ষমা কৰি দিয়া। প্ৰিয়ম, তাই চাগে ভুলবোৰ অনুভৱ কৰিছে, তই আগৰ দৰে আকৌ আঁকোৱালি ল। প্ৰিয়ম, তুমি আকৌ আঁকোৱালি লোৱা। আচলতে প্ৰিয়া, তাইকো মই পাহৰিব পৰা নাই। তাই যে মোক এৰি থৈ গুচি গ'ল, সেইকাৰণে মই অন্তৰত বহুত দুখ পালোঁ প্ৰিয়া। পূজা, তোমাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আই লাভ ইউ পূজা। আই লাভ ইউ টু। ৰাস্তাতে এইবোৰ বাদ দে, কি কৰিছ তহঁতে?
হ'ব দিয়া যাওঁ ব'লা এতিয়া অঁ যাওঁ বৈ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰোঁগৈ নে কি পূজা কি প্ৰিয়মৰ মনৰ সপোন আজিহে সম্পূৰ্ণ হ'লগৈ